নিকু এণ্ড গাৰ্গি ইউটিউব চেনেলৰ স্বাগতম জনাইছোঁ। আহকচোন জাতিলাও বাকলিৰ চাটনি এটা লৈ। এয়া মই ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া টুকুৰা টুকুৰকৈ কাটি ল'ম। এয়া টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। খাই খুবেই ভালেই লাগে, আপোনালোকৰ খাই চাবচোন। এতিয়া গেছটো অন কৰি মই কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হৈছে, তেল অকণমান দি লৈছোঁ। এয়া গৰম হোৱাৰ পিছত মই জাতিলাও বাকলিখিনি দি লৰাই দিছোঁ। জাতিলাও বাকলিখিনি অলপমান ভাজি ল'ব লাগিব, জাতিলাও গোন্ধটো নাহিবৰ কাৰণে। এনেকৈ কৰি অকণমান টাইম ভাজি ল'ব। কোনে কোনে খাইছে কমেণ্ট কৰি জনাবচোন দেই। আৰু যিসকলে খোৱা নাই আপোনালোকে এবাৰ খাই চাবচোন, এনেদৰে খুবেই ভাল লাগে। ইয়াৰ জাতিলাও বাকলিখিনি অলপ টাইম ভাজি লওঁ। এনেদৰে লাগিব। ভিডিঅ'টো যদি চাই ভাল পাব তেতিয়াহ'লে মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এয়া চাওক, ভাজি লৈছোঁ। এয়া হৈয়ে গৈছে, গেছটো অফ কৰি দিওঁ। প্লেট এখনে উলিয়াই লৈ মই এয়া আদা নহৰু জলকীয়া লৈ ল'লোঁ। এতিয়া মই মিক্সাৰ বাতিত ভৰাই ল'ম। মিক্সাৰ বাতিত ভৰাই লৈছোঁ সকলোখিনি বস্তু। আপোনালোকে নিমখ সোৱাদ অনুযায়ী দিব। এয়া মিক্সাৰ গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া বাতি এটালৈ উলিয়াই লৈছোঁ। আপোনালোকে কমেণ্টত কৰি জনাব দেই খাই কেনেকুৱা লাগিলে। এয়া হৈ গ'ল।